পাপা আৰু মা মনটো বেছি ভাল দেখি বহুত ভাল লাগিছে। যদিনো পাপাইতো একো নকয়, তথাপিতো মই যদি কোনোবা দিনাখন পাওঁ ন, অলপ মানে মই বেয়া আছোঁ। আৰু এইফালে মা আৰু পাপাই ভাত খোৱা আৰম্ভ কৰি দিলে। প্ৰায় মাছ ধৰি আছে। পানীটো এইফালৰ পৰা সিফাললৈ ট্ৰেন্সফাৰ কৰি দিলোঁ পুৰা। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰো বহুত ভালেই। বহুতো প্ৰব্লেম চলি আছিলে লাইফত, চ' ভিডিঅ' দিয়া নাছিলোঁ। বাট বৰ্তমান যদিনো প্ৰব্লেমৰ পৰা সম্পূৰ্ণৰূপে ওলাই অহা নাই, তথাপিতো ভাবিছোঁ ভিডিঅ' বৰ্তমানৰ পৰা ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম, এসপ্তাহত 2টাকৈ হ'লেও। কাৰণ ধান কাটাৰ বতৰ, আঘোণৰ মাহ শেষ হ'বই হ'ল। কাইলৈ আঘোণৰ মাহ শেষেই হ'ব। আজি 28 তাৰিখ অসমীয়া, কাইলৈ 29 তাৰিখ। ভিডিঅ'টো কাইলৈ আপলোড দিম। চ' কৈছোঁ মানে আঘোণৰ মাহ শেষ হ'বলৈ হ'ল। সকলোৰে ধান কাটিও আজৰি হ'ল লাহে লাহে। আমাৰো ঘৰৰ যি ধান আধা এয়া মানে কাটি পাপাই থৈছেহি। আৰু বাকী যিহেতু পাপাই অকলে ধান কাটিছে, মা আৰু মোক পথাৰলৈ যাব নিদিয়ে। মই বাৰু পথাৰলৈ নাযাওঁ, তথাপিতো পাপাই মাকো পথাৰলৈ যাব নিদিয়ে। চ' পাপাই পথাৰত কি কৰিছে কি নকৰিছে, পাপাক বোলো এবাৰ ছাৰপ্ৰাইজ দিমগৈ। আমি গৈ পেলাই পাপাই নমতাকৈ, ইনভাইট নকৰাকৈ আমি গৈ অলপ ছাৰপ্ৰাইজ দিওঁ বুলি ভাবিলোঁ। ত' ভিডিঅ'টো পূৰা ধামাকাদাৰ হ'বলৈ গৈ আছে। শুনাইছোঁ পাপাই বোলে পথাৰত কিবা বেলেগো খেতি কৰিছে। চ' ব'লক আমাৰ লগতে আপোনালোককো লৈ যাওঁ আৰু পাপাই পথাৰত কি কৰিছে চাম। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। পথাৰলৈ বুলি পূৰা ওলাই মেলি ৰেডি, মানে যেনেকৈ আছিলোঁ তেনেকৈ পথাৰলৈহে যাম আৰু বুলি ৰেডি। আৰু ইফালে মায়ে কৈছে যে পথাৰলৈ এনেই যোৱাতকৈ আজি পথাৰতে ভাত সাজ খাওঁ। তো ধুনীয়াকৈ মানে লাগতিয়াল বস্তু সকলো ইয়াতে ভৰাই থৈছে। পানী ভাত দাইল আৰু নিমখ জলকীয়া যত যি লাগে চব সোমোৱাই লৈছে। হাততে লওঁ আৰু মই ধুনীয়াকৈ যাওঁ। মায়ে আগত গৈ আছে, মই ধুনীয়াকৈ বেগ পিঠিত লৈ আৰু হাতত মোনা লৈ পথাৰলৈ বুলি যাওঁ। ব'লক আপোনালোকো আমাৰ লগতে আমাৰ পথাৰলৈ বুলি। তো বস্তু গাইছ, ইমান ৰ'দ। আহি আছোঁ পথাৰলৈ। পথাৰ পালোহি, কিন্তু আমাৰ পথাৰ পোৱাহি নাই। ইয়া মা আগত গৈ আছে। পূৰা চাৰি চাইডে ধান চান আধা আধি কাটি হৈছে আৰু সকলোৰে। আমাৰ পথাৰখনত কি হৈছে গৈ পালেহে দেখা পাম। বাকী গৈ থাকোঁ। পিঠিটো লৈছোঁ, হাততো লৈছোঁ। ইফালে পিন্ধি আহিছোঁ হাফ পেণ্ট। পূৰা নৰাই কাটিছে, ভাগৰ লাগিছে। তো এনেদৰে লাহে লাহে গৈ থাকোঁ। আকৌ এটা ৰাস্তা পাম, আহি আকৌ এটা ৰাস্তা উঠিলোহি। এতিয়া পূৰা মুখতে পৰিছে, বাট এইকণৰ পৰিৱেশটো কিবা এটা মোৰ ভাল লাগিছে দেখি। পূৰা চাৰিও চাইডে দেখাই দিছোঁ এপাক আপোনালোককো। আহিছিলোঁ চুৱেটাৰ লগাই, বহুত ঠাণ্ডা লাগি থকা দেখি। বাট আহিবলৈ যে পাপাই মানা কৰে কিয়, এতিয়া ৰিয়েলাইজ হৈছে। মা পূৰা আগত গৈ আছে। ইফালে স্কুল ছুটি দিছে হ'বলা, দুটি কণমানিও। বিৰাট ভাগৰ লাগিছে গাইছ, বহুত জ্যাদা ही ধূপ है यहाँ पे। তো এনেদৰে গৈ থাকোঁ পাপাৰ ওচৰলৈ। আৰু প্ৰায় 3 কিলোমিটাৰমান যাব লাগিব চাগে খোজকাঢ়ি। 3 কিলোমিটাৰমান যাম। যোৱাৰ পিছতহে ওচৰত পাপাৰ ওচৰ পামগৈ। 12:15 হৈছে, 1টামানত গৈ পাম চাগে। যাম, গৈ পেলাই আমাৰ পথাৰখন দেখামগৈ আপোনালোকক। লৈ নাহি देखिए बाहर नहीं खाना, आपके लिए खाना लाए थे हम, आप वापस आ जाइए। हाँ তুমি ঘৰলৈ যাব ওলাইছিলা? একো নহয় বোলা। আমি নাই খোৱা। তোমাৰ লগত খাবলৈ আহিছোঁ, তোমাৰ লগত খাবলৈ আহিছোঁ। আহালে পাপা ঘৰলৈ গুচি আহিলে, আধা ৰাস্তা পাই গ'লহি। এতিয়া এই ৰাস্তাটোৰ পৰা সেইফালে যাব লাগিব। আহি ফাইনেলি পাইছোঁহি আমি আমাৰ পথাৰ। আঁতৰৰ পৰা অলপ পূৰা হালধীয়া হৈ আছে, যিহেতু অলপ সৰিয়হৰ খেতিও কৰিছিলে অলপ। যাওঁ ওচৰত। আঁতৰৰ পৰাটো ভালেই লাগিছে, ওচৰত গৈ ক'ত কি কেনেকুৱা হৈছে চাম। এয়াই হৈছে আমাৰ সৰিয়হৰ খেতি। ভাগৰ লাগি গৈছেগে। এইফালে পাপাই পূৰা লাই খেতি কৰিছে, আৰু এয়া জানো কি গছ। আৰু এইফালে আমাৰ ফিচাৰীটো আছে, য'ত কি পানী অলপহে আছে আৰু আধা আধি শুকালে। আৰু তাৰ পৰা পূৰা এইয়ালৈকে হৈছে আমাৰ সৰিয়হ খেতি। দেখি পেলাই মনটো বহুত ভাল লাগি গৈছে। ইয়াৰ ভিতৰতে ধুনীয়াকৈ একপি ফটো উঠিব লাগিব, মা পাপা আৰু মই।
আৰু পাপাই বেলেগো কিবা খেতি কৰিছে বোলে, তাকে মায়ে চাবলৈ গৈছে। ময়ো ধুনীয়াকৈ যাওঁ। মনটো কেনেকুৱা লাগিছে মাইক সুধিব লাগিব এবাৰ। মোৰ মনটোতো বহুত হেপী, কাৰণ এতিয়ালৈকে সৰিয়হৰ খেতি দুবাৰ কৰিছে আমাৰ নিজৰ। এবাৰ কৰোঁতে ঘৰলৈ সৰিয়হখিনি নিয়াহে পালোঁ। এইবাৰহে ফাৰ্ষ্ট দেখিছোঁ এনেকৈ মানে নিজৰ, বেলেগৰে দেখোঁ এনে। তো এটা ধুনীয়াকৈ চিনেমেটিক লওঁ। চ' এয়াই হৈছে আমাৰ ঘৰৰ সোণগুটিবোৰ। যিহেতু ধানকো সকলোৱে সোণগুটি বুলি কয়, মোৰ মতে অকল ধানেই নহয়, আৰ্থিকভাৱে উন্নত হোৱাত যি যি খেতিয়ে সহায় কৰে সকলোকে সোণগুটি বুলি ক'ব পাৰি। চ' এয়াই আমাৰ ঘৰৰ সোণগুটিবোৰ। আৰু ইফালে মা পাপাই ধুনীয়াকৈ চাৰিওফালে চাই আছে যে কিবা কোনোবাই নষ্ট কৰিছে নেকি। কেনেকুৱা লাগিছে খেতি, কেনেকুৱা লাগিছে? বঢ়িয়া বঢ়িয়া বঢ়িয়া। পাপা কেনেকুৱা লাগিছে? আচ্ছা, বহুত আচ্ছা। তো মোৰ মনটোতো ভাল হৈছিলে, তথাপিতো মই পাপা আৰু মনটো বেছি ভাল দেখি বহুত ভাল লাগিছে। যদিনো নিজে কৰা নাই, মানে পাপাই কৰিছে, মই যদিনো কৰা নাই, পাপাইতো কৰিছে, তো মনটো বহুত ভাল লাগিছে। তো মানুহে তথাপিতো এই যে মই য'ত বৰ্তমান থিয় হৈ আছোঁ, এইখিনি জেগাত দেখিছে নাইকিয়া মানুহে মানে কাৰোবাৰ কিবা এটা হ'লে মানে খাবলৈ কৰিবলৈ মন যায় ন, চবৰে যায়। আমাৰো পাপাই নিছে, তথাপিতো এনেকৈ অন্যায় কৰি নিনিয়ে যে য'ত আধাখিনি জেগা নাইকিয়াই হৈ যায়। অলপ ডাঠ জেগা চাই পেলাই নিলে ভাল। আৰু মানুহে মানুহৰ অন্যায় কৰে যেন, সেইটো একদম সঁচা কথা। আৰু সকলো ক্ষেত্ৰতে কৰে, উন্নতি হোৱাটো নিবিচাৰে কাৰো। ধৰি লওক এতিয়া উন্নতি বুলি ক'লে বিভিন্ন প্ৰকাৰ আছে, তাৰ ভিতৰত এতিয়া আমাৰ খেতিকণ অকণ ভাল হৈছে, মানুহে ভাল পোৱা নাই কিছুমানে। এইবিলাক জেগা আধা নাইকিয়া কৰি দিছে, এইফালে আধা পূৰা নাইকিয়া কৰি দিছে, য'ত মই পূৰা মানে সেইফালৰ পৰা খোজকাঢ়ি আহি পেলাই এনেকৈ এইডোখৰ নাইকিয়া কৰি দিছে পূৰা। তো এনেকৈ হ'লে ভাল নালাগে। পাপাইতো একো নকয়, তথাপিতো মই যদি কোনোবাদিনাখন পাওঁ ন, অলপ মানে মই বেয়া আছোঁ। তো সেইটোৱে আৰু। বাকী এতিয়া যাওঁ ভাত খাবলৈ। মা পাপাও য'ত পাপাই ঘৰ বনাব কেইদিনমানৰ পিছত, সেইডোখৰত মা আৰু পাপা আছে ভাত খাবৰ বাবে। চ' ময়ো তালৈ ধুনীয়াকৈ যাওঁ, ভাত পানী খাওঁ, খাই বৈ অলপ ৰেষ্ট কৰিম। বহুত গৰম লাগিছে, চুৱেটাৰ টুৱেটাৰ খুলিম, তাৰপাছত মাছ মাৰিমগৈ। মাছ মৰা ক্লিপো ল'ম, আপোনালোকক দেখাম। মাছ মৰা ক্লিপৰ পাপাই ভিডিঅ' কৰিব, মা আৰু মই চাগে মাছ মাৰিম। পুখুৰীটোত পানী নাইকিয়া হৈছে যদিও বহুত জোৰত, যিহে মানে আজিকালি দিয়া হৈছে, পুখুৰী পূৰা শুকাই গৈছেগৈ। তো দিলে একেবাৰে নেৰানেপেৰা বৰষুণে দি থাকে এসপ্তাহমান, আৰু দিলে পূৰা ৰ'দে দি থাকে। কি যে হ'ব। যাওঁ পূৰা ভাতকেইটা খাই লওঁগৈ। তো মা আৰু পাপাই ভাত খালেই মই অলপ ৰখি লৈছোঁ। পাপাৰ বোলে বহুতো ভোক লাগিছে, যিহেতু ইয়াত কিবাকিবি সৰু সুৰা কাম কৰি থাকে। ইফালে ভাজি, তৰকাৰী আৰু ভাত। নিৰামিষ যদিনো খুব মানে তৃপ্তিৰে খালোঁ। পথাৰত সুদা ভাত খালেও বহুত ভাল লাগে, পানী ঢালা ভাত খালেও। তথাপিতো আমি যিহেতু ঘপককৈ আইটেমটো ল'লোঁ যে আজি ভাত খাম পথাৰত, চ' ঘপককৈ খাই দিলোঁ, বহুত ভাল লাগিল। এইটোৱে হৈছে পুখুৰীটো, য'ত মই পাপাই মাছ মাৰিম। পুখুৰীটো মানে সম্পূৰ্ণ পুখুৰীটো দেখাই দিছোঁ। পুখুৰীটো আগতে আছিলে এই ধানখিনি, যোনখিনি নৰা ওলাই আছে, এই ধানখিনিৰ পৰা এই ঢাপটোলৈকে, মানে পুখুৰীটো গোটেইটো ডাঙৰ আছিলে। গোটেইটো আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ এবাৰ। আগতে আমাৰ পুখুৰীটো আছিল ওফালে যিবোৰ ধান কাটি থোৱা আছে, সেইফালৰ পৰা পুখুৰীটো আছিল একেবাৰে ওফালৰলৈকে, যোনফালে মানে ওখ মাটি আছে সেইডোখৰলৈকে আছিলে। কিন্তু মানে বানপানীত পলস হৈ পূৰা পুখুৰীটো বাম হৈ গ'লগৈ, য'তকি এতিয়া অকণমানহে মানে পানী হয় আৰু জেগা। বাকীখিনিত পাপাই খেতিয়ে কৰিব পৰা হ'ল। বাকী এইখিনি পানী এতিয়া ধুনীয়াকৈ পাপাই মই সিঁচিম, তাৰপাছত মা আৰু পাপাই মাছ মাৰিব। যিহেতু মই হাতেৰে মাছ মাৰিব নাজানো, চ' মই পানী সিঁচাত হেল্প কৰিম আৰু মা পাপাই মাছ মাৰিব। কৰি দিলে পাপাই টিঙেদি সিঁচিব বোলে। আৰু এইফালে ময়ো হাততে কাঁহীখন লৈ পানী সিঁচিবলৈ বুলি পানীত নামি গ'লোঁ। আৰু যিহে ঠাণ্ডা পানী, পূৰা স্পীডত পানী সিঁচি আছোঁ। ইফালে পানী শেষ নহয়হে নহয়। মোৰ যে মাথাটো ইমান বেয়া হৈ গৈছিল। তাৰে ভিতৰত এটা মাছ পালোঁ, ৰ'ব এইটো অলপ ভালকৈ দেখাই দিওঁ ৰ'ব। এইটো হেনো দৈকণা মাছ। মায়ে যি হাঁহি মই সেইটো মাছ ধৰাৰ বাবে। মই যিহেতু বোকাত হাতেৰে মাছ ধৰিব নাজানো, চ' পাপা আৰু মায়ে পূৰা মাছ ধৰাত লাগি আছে, মই ওপৰতে বহি আছোঁ। এতিয়া একেবাৰে মাছখিনি ধৰি লওঁ। ইফালৰ যিখিনি পানী আছে সেইখিনি চানডে ধৰিম, আজি এইখিনি ধৰি লওঁ। বাট একেবাৰে মাছ ধৰি হোৱাৰ পাছত লগ পাম আপোনালোকক। এতিয়া আকৌ মাছ ধৰাত ব্যস্ত হৈ যাওঁ ময়ো। ধৰি হ'ল বুলিয়ে ক'ব পাৰি, হ'লে আৰু মাছ ইয়াত আছে, ইমানো নহয়, কম পাইছে। তথাপিতো যেতিয়া চাফ চিকুণ কৰি পূৰা ধুব, তেতিয়া ঘৰত দেখাম ভালকৈ। কাৰণ এইকেইটা মাছ অলপ লেতেৰা হৈ আছে, চাফা কৰি ল'ম। তাৰপিছত একেবাৰে আপোনালোকৰ মাজৰ এই বস্তুটো খাই কোনে কোনে ভাল পায় ক'বচোন। এইটো আমাৰ ফালে ভেঁকুৰ তিতা বুলি কয়। এইটো
মই ৰাস্তাত ভিডিঅ' নবনাওঁ, চাইকেল চলাই পেলাই মায়ে ভয় কৰে চাইকেলত উঠিবলৈ মোৰ লগত। চ' ডাইৰেক্ট গৈ একে ঘৰতহে লগ পাম। এতিয়া মই পূৰা এইবোৰ ছিগি লওঁ, ভেঁকুৰ তিতাবোৰ এইবোৰ আহি আমি ঘৰ পাই গ'লোহি। ডুগুৰ লগত খেলো কৰিছোঁ আৰু ডুগুৱে পূৰা ফিছ চাই আছে। এইকেইটা মাছ পূৰা চাফ চিকুণ কৰি দিয়া হৈ গ'ল। পূৰা গা পা ধুই মেলি পূৰা মানে ৰাস্তালৈ যাবলৈ ৰেডি। আৰু এইফালে মোৰ ডুগু মাকৰ সৈতে আগতীয়াকৈ ৰাস্তালৈ গ'ল। চ' ভাবিছিলোঁ ৰাস্তালৈ নাহোঁ, বাট ইমান আন্ধাৰ হৈ গ'ল। কিন্তু ডুগুৱে ফালে চোৱা, ভাগিন থাকিলে আহিবই লাগিব। ডুগু হাই কৈ দিয়া, হাই উমা এটা দি দিয়া। গুড বয়, দেখিছেতো মই যি কওঁ তাকে শুনে আমাৰ ডুগুৱে। ত' কালি বাহঁতৰ লগত কথা পাতি ঘৰলৈ যাওঁতে মানে বহুত দেৰি হ'ল আৰু তাৰ বাবে মায়ে অলপ গালিও দিলে। চ' কালি ভিডিঅ'টো নবনালোঁ আৰু এতিয়া ৰাতিপুৱা উঠিছোঁ, চাওকচোন চবফালে কুঁৱলী। এইকণতে নদীখন আছে কিন্তু একো দেখা নাপায়, পূৰা মানে চব চাইডে কুঁৱলী। এইফালে হ'ল শিৱ মন্দিৰ ভাগ। চ' ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ, ইমানেই আছিলে আজিৰ ভিডিঅ'টো। চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো এটা ফ'ল' কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।